হেল্ল' ফুডিজ কি খবৰ আশা কৰোঁ সকলো ভালেই আছে ময়ো ভালেই আছোঁ আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ তিল আৰু চিকেন কাৰী ৰেচিপি ইয়াত মই দেখাইছোঁ যে খৰিচা মই খৰিচাৰ আচাৰ লৈছোঁ টেঙা লৈছোঁ আৰু টেঙা অলপ চেপি লৈ চিকেন কাৰীখিনিত আহা কি মজা ন তো খাবলৈ বহুতেই ভাল হৈছিলে তো মই ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ তো ব'লক তেতিয়াহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ তো ফাৰ্ষ্টতে মই ইয়াত লৈছোঁ এখন পেনত অলপ মই তিল এনেদৰে গৰম কৰি লৈছোঁ তাৰপিছত মই তিলখিনি মিক্সিত এনেদৰে অলপ গুড়ি কৰি ল'লোঁ গুড়ি কৰি লোৱাৰ পিছত মই এখন পেন এনেদৰে গৰম কৰি তাত দিছোঁ অলপ সৰিয়হৰ তেলত যিকোনো বনালেই ভাল টেষ্ট লাগে খাই নহয় জানো তাৰপিছত লৈছোঁ মই তেজপাত দুখিলা দালচেনি আৰু ষ্টাৰ মছলা আৰু লৈছোঁ 3টা শুকান জলকীয়া তাত দিছোঁ 2টা মই এনেদৰে পিঁয়াজ কাটি দি দিলোঁ পিঁয়াজখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম অলপ ব্ৰাউন হ'বলৈ দিম ব্ৰাউন হৈ লোৱাৰ পিছত তাৰপিছত দিছোঁ মই ইয়াত আদা ৰচুন পেষ্ট এচামুচ আদা ৰচুন পেষ্ট আৰু অনিয়নখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম ভাজি লোৱাৰ পিছত মই দিছোঁ চিকেনখিনি আৰু মছলাখিনি অলপ সময় ভাজি লোৱাৰ পিছত তাত দিছোঁ মই এচামুচ হালধি গুড়ি এচামুচ মই জলকীয়া গুড়ি দিছোঁ আৰু দিছোঁ নিমখ এচামুচ নিমখ আপোনালোকৰ নিজৰ সোৱাদৰ মতে দিব আপোনালোকে যিমানটো দিয়ে তাৰপিছত দিছোঁ ধনিয়া তাৰপিছত জিৰা গুড়ি এচামুচ তাৰপিছত মছলাখিনি এনেদৰে ভালদৰে সিজাই ল'ম অলপ সময় সিজাই লোৱাৰ পিছত দিছোঁ এটা ডাঙৰ চাইজৰ আলু এনেদৰে কাটি লৈছোঁ তাৰপিছত 2টা বিলাহী দি অলপ সময়ৰ কাৰণে ভাজি ল'লোঁ ভাজি লোৱাৰ পিছত অলপ পানী দি চব্জিখিনি সিজাই ল'ম সিজাই লোৱাৰ পিছত মই যিখিনি তিল গুড়ি কৰি ৰাখিছিলোঁ সেয়া 3 চামুচ ইয়াত মই দি দিছোঁ তাৰপিছত তিল আৰু মাংসখিনি অলপ সময়ৰ কাৰণে সিজিবলৈ দিম এয়া মোৰ সিজা হৈ গৈছে অলৰেডি মাংস তাৰপিছত দি দিছোঁ মই ফ্ৰেছ ধনিয়া এয়া মোৰ চিকেন তিলৰ চব্জি হৈ গৈছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আকৌ লগ পাম আন এটি ভিডিঅ'ত থেংক ইউ